এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে একো ক'ব নোৱাৰিম এতিয়া কষ্টকৰ সময় এইটো বহুত কষ্টকৰ সময় এইবোৰ বস্তু এনেকে নালাগিছিল আচলতে জীৱনত কেতিয়াও বিচৰা নাছিলো এনেকে কামখিনি কৰি দিছে কোৰ্টে ধন্যবাদ জনাইছো কোৰ্টক আৰু যিখিনি কৰিছিলো একেলগে থাকিম বুলি এতিয়া এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে আজি হাতত পৰিলে চাৰ্টিফিকেটখন কিন্তু এইটো এটা বহুত মানসিক এটা যুদ্ধ মোৰ নিজৰ লগত হাতত পালো যদিও মই সেইটো মানে কেতিয়াও মোৰ কাৰণে সফলতা আৰু এইটো পৰ্যায় পামহি বুলি কেতিয়াও ভবা নাছিলো আচলতে জীৱনত আনকি যিজন অফিচাৰে মোক হেণ্ড অভাৰ কৰিছে তেখেতেও সেইটোৱে কথা কৈছে আৰু একো ক'ব নোৱাৰিম এতিয়া কষ্টকৰ সময় এইটো কামখিনি কৰি দিছে কোৰ্টে ধন্যবাদ জনাইছো কোৰ্টক আৰু কি ক'ম আৰু বাকী তেওঁৰ কামখিনি কৰি যাবলৈ এতিয়া চেষ্টা কৰিম সেইটোৱে আৰু তেওঁ যিখিনি বিচাৰিছিলে সেইখিনি কাম তেনেকৈ কৰি যাবলৈ চেষ্টা কৰিম তেওঁ যেনেকৈ কৈছিলে নিজৰ কাৰণে একো নাৰাখো ময়ো একো ৰাখি নাযাওঁ এই সকলোবোৰ যেনেকৈ পাৰোঁ নিজৰ দায়িত্ব কৰ্তব্যখিনি পৰিয়ালৰ প্ৰতি কৰি মই যেনেকৈ তেওঁ মানুহৰ বাবে বিচাৰিছিলে সেইখিনি মাত্ৰ মোক গাইডেঞ্চ দি যাওক তেওঁ সেইটোৱে মই কামনা কৰিছোঁ মই প্ৰাৰ্থনা কৰিছোঁ সেইখিনি গাইডেঞ্চ দিলে মই তেনেকৈ কৰি যাম সকলোখিনি তেনেধৰণেই ৰাখিছিলে তেওঁ সকলো নিজৰ কাৰণে একো চিন্তাই নকৰিলে আচলতে ভালকৈ আৰু ময়ো আচলতে ইমান তেনেকুৱা ধৰণৰ নাছিলোঁ মই তেওঁ যেনেকৈ আছিলে তেওঁৰ লগত মই তেনেকৈ থাকিবলৈ শিকিলোঁ আৰু সকলোবোৰ আচলতে বেলেগে চব চলাই থাকিলে কথাবোৰ চব তেনেকুৱা হৈ থাকিলে খেলি মেলি আমাৰে ভুল হ'ল এইবোৰ বস্তু আমি বিশ্বাস কৰিব নালাগিছিল মানুহক আমি বিশ্বাস কৰিব নালাগিছিল নমস্কাৰ জুবিনদাৰ ন্যায় কেতিয়া পাব তো আপোনালোকে নিউজত সম্পূৰ্ণকৈ ভিডিঅ'টো চাইছা যে জুবিনদাৰ টকাটো কোনে খাইছে যে সিদ্ধাৰ্থ শৰ্মা চেমকানু মহন্তই কিমান টকা লুটিলে জুবিনদাৰ পৰা ইমান বছৰ 40,000ৰ বেছি গান গাইছে জুবিনদাই 53 ইয়াৰ্ছতলৈকে মানে জুবিনদাৰ গানে গাই আছে কিন্তু জুবিনদাৰ একাউণ্টত কিমান 9 লাখ 10 লাখ টকা আছিলে ইমান গান গোৱাৰ ভিতৰত তথাপিও জুবিনদাৰ একাউণ্টত 1 কোটি টকা কিয় নাছিলে আপোনালোকে ভাবি চাওক জুবিনদাৰ ইমান যে টকা লুটিলে চেমকানু সিদ্ধাৰ্থে তো জুবিনদাৰ পইচা লুটিলে এইটো বেলেগ কথা পইচাটো লুটিলে কিন্তু জুবিনদাক মৃত্যু কেনেকৈ কৰিলে হত্যা কেনেকৈ কৰিলে মানে ইমান যে ডাঙৰ শিল্পীজনক আমি ইমান মৰমীয়াল জুবিনদাক এই পৃথিৱীত মানে সকলোৱে ভাল পোৱা এজন মানে শিল্পী আছিলে তো জুবিনদাৰ ন্যায়ৰ বাবে সকলোৱে অনুৰোধ কৰি আছে যে জুবিনদাৰ ন্যায় আমাক অতি সোনকালে লাগিব তো চেমকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ চাৰ্জশ্বিটখন চলি আছে আদালতত বা চেমকানুৱে ভাবিছে বা সিদ্ধাৰ্থে ভাবিছে আমাক এনে এৰি দিব বা জুবিনদাৰ ন্যায় দিব কিন্তু আমাক এৰি দিব এনেকুৱা কথা নহয় জুবিনদাৰ ন্যায় লাগিব আৰু সিদ্ধাৰ্থ শৰ্মা আৰু চেমকানু মহন্তক কিবা এটা শাস্তি দিবলৈ লাগিব আমি অনুৰোধ কৰিছোঁ যাতে জুবিনদাৰ ন্যায় অতি সোনকালে পাব আৰু সিদ্ধাৰ্থ শৰ্মা চেমকানু মহন্ত শিখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত এইগৰাকীয়ে অতি সোনকালে শাস্তি পাব লাগে আমি অনুৰোধ কৰিছোঁ ঠিক আছে তো আপোনালোকে ৰবি শৰ্মা দা কি কথা ক'লে আপোনালোকে নিউজত সম্পূৰ্ণকৈ চাব তো পোনপ্ৰথমে মোৰ চেনেল স্বাগতম জনালোঁ যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' আপোনালোকে চাই আছা কমেণ্ট কৰি জনাই দিব ঠিক আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'বা এতিয়া গৰিমা বৌয়ে কি কথা ক'লে আৰু ৰবি শৰ্মা ডাঙৰীয়াই কি কথা ক'লে আপোনালোকে নিউজত চাই ল'ব ঠিক আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব আৰু যদি মৰম আছা আপোনালোকে মোক চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে ভিডিঅ' চোৱা এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে একো ক'ব নোৱাৰিম এতিয়া কষ্টকৰ সময় এইটো বহুত কষ্টকৰ সময় এইবোৰ বস্তু এনেকে নালাগিছিল আচলতে জীৱনত কেতিয়াও বিচৰা নাছিলো এনেকে কামখিনি কৰি দিছে কোৰ্টে ধন্যবাদ জনাইছো কোৰ্টক আৰু যিখিনি কৰিছিলো একেলগে থাকিম বুলি এতিয়া এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে আজি হাতত পৰিলে চাৰ্টিফিকেটখন কিন্তু এইটো এটা বহুত মানসিক এটা যুদ্ধ মোৰ নিজৰ লগত হাতত পালো যদিও মই
সেইটো মানে কেতিয়াও মোৰ কাৰণে সফলতা আৰু এইটো পৰ্যায় পামহি বুলি কেতিয়াও ভবা নাছিলোঁ আচলতে জীৱনত। আনকি যিজন অফিচাৰে মোক হেণ্ড অভাৰ কৰিছে তেখেতেও সেইটোৱে কথা কৈছে। আৰু মই আৰু একো ক'ব নোৱাৰিম এতিয়া। কষ্টকৰ সময় এইটো। কামখিনি কৰি দিছে কোৰ্টে, ধন্যবাদ জনাইছোঁ কোৰ্টক। আৰু কি ক'ম আৰু বাকী তেওঁৰ কামখিনি কৰি যাবলৈ এতিয়া চেষ্টা কৰিম, সেইটোৱে আৰু। তেওঁ যিখিনি বিচাৰিছিলে সেইখিনি কাম তেনেকৈ কৰি যাবলৈ চেষ্টা কৰিম। তেওঁ যেনেকৈ কৈছিলে নিজৰ কাৰণে একো নাৰাখোঁ, ময়ো একো ৰাখি নাযাওঁ। এই সকলোবোৰ যেনেকৈ পাৰোঁ নিজৰ দায়িত্ব কৰ্তব্যখিনি পৰিয়ালৰ প্ৰতি কৰি মই যেনেকৈ তেওঁ মানুহৰ বাবে বিচাৰিছিলে সেইখিনি মাত্ৰ মোক গাইডেঞ্চ দি যাওক তেওঁ, সেইটোৱে মই কামনা কৰিছোঁ, মই প্ৰাৰ্থনা কৰিছোঁ। সেইখিনি গাইডেঞ্চ দিলে মই তেনেকৈ কৰি যাম সকলোখিনি। তেনেধৰণেই ৰাখিছিলে তেওঁ, সকলো নিজৰ কাৰণে একো চিন্তাই নকৰিলে আচলতে ভালকৈ। আৰু ময়ো আচলতে ইমান তেনেকুৱা ধৰণৰ নাছিলোঁ। মই তেওঁ যেনেকৈ আছিলে তেওঁৰ লগত মই তেনেকৈ থাকিবলৈ শিকিলোঁ। আৰু সকলোবোৰ আচলতে বেলেগে চব চলাই থাকিলে, কথাবোৰ চব তেনেকুৱা হৈ থাকিলে, খেলি মেলি আমাৰে ভুল হ'ল এইবোৰ বস্তু। আমি বিশ্বাস কৰিব নালাগিছিল মানুহক, আমি বিশ্বাস কৰিব নালাগিছিল। কমপ্লিট জেৰা হৈ নাযায় তেতিয়ালৈকে আচলতে আমি জনাব নাপায় লিগেলিও, গতিকে মই সেইটোও জনাব পৰা নাই। আৰু মুঠতে ভালকৈ কামখিনি চলি আছে, সময় লাগিছে। মোৰো এতিয়া দৈনন্দিন জীৱনত মানে এনেকুৱা এটা হেৰি হৈছে যে মই এইফালে শ্বুটিঙো চলি আছে, ইয়াৰ মাজত মই দিনটো কোৰ্টতো আহিব লাগে। এতিয়া কাইলৈ মোৰ ডেট এটা আছিল, সেইটো পষ্টপন কৰি মই আকৌ কাইলৈ কোৰ্ট আকৌ আহিম। কাইলৈ আহিম, আজিও এতিয়া মই ইয়াৰ পৰা গৈ শ্বুটিং কৰিম, তাৰপৰা আকৌ কাইলৈ ৰাতিপুৱাই কোৰ্ট আহিম। গতিকে এনেকৈ চলি থাকিব কেইদিনমান। কাৰণ মোৰ যিটো লাগিছে, তেওঁলোকে যিটো ধৰণে মোক প্ৰচিকিউশ্যনৰ যিখিনি বস্তু তেওঁলোকে মোক সুধি সুধি গৈ আছে, তাৰ তালিকাখন বৰ দীঘলীয়া। গতিকে জেৰাটো দীঘলীয়া হৈছে আৰু দীঘলীয়া হওক, কিন্তু নিয়াৰিকৈ হওক, সেইটোৱে কামনা কৰিছোঁ। বাকী মোৰ পিনৰ পৰা এফৰ্টছ আছে আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান কষ্টকৈ ৰাতিপুৱাৰ পৰা ৰাইজক কথাখিনি জনাবলৈ ৰৈ আছে মই দেখিছোঁ। গতিকে এভৰিডে যিখিনি হয় মই আপোনালোকক ক্ৰমান্বয়ে জনাই গৈ থাকিম। কিছু ভিডিঅ' দেখুওৱা হ'ল আমাক, মই চালোঁ ভিডিঅ'বিলাক। মানে প্ৰয়োজনীয় যিখিনি ভিডিঅ' তেওঁলোকে মোক দেখুৱাই গৈছে, সেই ভিডিঅ'বিলাকৰ বিষয়ে যি ক'বলগীয়া আছিল মই ক'লোঁ। সেয়া মই আজি ডিছক্ল'জ নকৰোঁ, কেৱল ব্যক্তিগতভাৱেহে মই কথাখিনি ক'ব পাৰোঁ। গতিকে কৈছোঁ যে বন্ধু হিচাপে সেই ভিডিঅ'সমূহ চাই বৰ দুখিত হ'লোঁ, অন্তৰত অলপ কষ্ট পালোঁ। তথাপিও প্ৰচিডিউৰটো আগবাঢ়ি যাব লাগিব, কাৰণ আইনত মানে ইম'শ্যনৰ কোনো ভেলিউ নাই আচলতে। আমি ইয়াত কি কি তথ্য দাঙি ধৰিব পাৰোঁ, কি কি কথা মাননীয় আদালতৰ দৃষ্টিগোচৰ হয়, সেইবিলাক কথাহে আচলতে বেছি প্ৰয়োজনীয়। গতিকে তাতেই কনচেনট্ৰেট কৰি এইকেইদিন আহি থাকিম। মই চাগে আৰু কেইবাদিনো আহিব লাগিব। তাৰমানে মই ক'ব নোৱাৰোঁ মোৰ ক্ষেত্ৰত কিয় দীঘলীয়া হৈছে বা অইন সাক্ষীবিলাকৰ কিয় সোনকালে শেষ হৈছে। কিন্তু মোক যিখিনি কথা সুধি গৈছে, মই তাত কোনো ধৰণে সময়ৰ মানে অনাটনৰ কাৰণে মই লৰালৰিকৈ কোনো কথা কোৱা নাই। মই প্ৰত্যেকটা কথা যি ধৰণে মই এনালাইজ কৰিছোঁ তেনেকৈয়ে কৈছোঁ, যি ধৰণে মই অনুভৱ কৰিছোঁ তেনেকৈ কৈছোঁ। আৰু তাত যদি মোৰ ব্যক্তিগত কিবা কথা ক'বলগীয়া আছে, কাৰণ আজি ইয়ালৈ যেতিয়া আহিছোঁ, ডেফিনেটলি এটা ব্যক্তিগত সম্পৰ্ক জুবিনৰ লগত আছে। তাৰপিছত আমি এখন FIR দিছোঁ কাৰণেই মোক মতা হৈছে। গতিকে মই ব্যক্তিগত জীৱনত আজি 33টা বছৰে যি ধৰণে জানিলোঁ, বা তাৰ কোনটো কথা মোক দেখুওৱা কথাকেইটা বা মোক কোৱা কথাকেইটাৰ লগত মিল হোৱা নাই, সেইকেইটা কথাও মই অতি বিতংভাৱে জনাইছোঁ। গতিকে অলপ সময় বেছি লাগিছে। আৰু ফটো আৰু ভিডিঅ' আটাইবোৰ মিলি 800ৰ ওপৰত পৃষ্ঠা, গতিকে সময় লাগিব। আৰু এটা কথা সুধো, এইটো আপুনি কি দৃষ্টিৰে চাইছে নাজানো, যিগৰাকী অধিবক্তাই আপোনাক ক্ৰছ কৰিছে, যিগৰাকীয়ে জেৰা কৰিছে, তেওঁ অসমৰে এগৰাকী অধিবক্তা, অসমৰে জুবিন গাৰ্গক লৈ তেনেধৰণে ক্ৰছ যিখিনি কৰিব লগা হৈছে, আপোনাৰ অনুভৱটো কওক। প্ৰথমতে নলওঁ বুলি কৈছিল। চাওক, ব্যক্তিগতভাৱে কোনে কি ধৰণে চিন্তা কৰে তাত মোৰ কোনো ধৰণৰ জোৰ নাই। আৱেগিকভাৱে আমি অসমীয়া মানুহে যিটো ধৰণে চিন্তা কৰোঁ, তাৰে ভিতৰত ডেফিনেটলি কোনোবা মানুহে প্ৰফেচনেলি অলপমান বেছি মন দিব। গতিকে সেইটো তেওঁলোকৰ চইচ। আমি পাৰ্চনেলি আছোঁ, সেইটো আমাৰ চইচ। যে আমি আমাৰ চইচত থাকিম, তেওঁলোকে তেওঁলোকৰ চইচত থাকক। তেওঁলোকে যিটো শুদ্ধ ভাবিছে হয়তো তেওঁলোকৰ দৃষ্টিত শুদ্ধ, আমাৰ দৃষ্টিত আমি কৰি থকাটো শুদ্ধ। গতিকে মই এতিয়া এনেকৈতো ক'ব নোৱাৰোঁ যে কোনো উকিলে কেছ নলওক। কিন্তু মই ক'ব বিচাৰিছোঁ যে যিটো কথা হয় আল্টিমেটলি তেওঁলোকে যেন আইনৰ সুৰুঙা বিচাৰি যেন উলিয়াই দিবলৈ চেষ্টা নকৰি যদি অন্ততঃ সঁচা হৈ থাকে, তেতিয়া অন্ততঃ মোৰ এটা মনত ছেটিছফেকশ্যন থাকিব। ডেফিনেটলি মই আশা কৰোঁ। সেইকাৰণে ফাষ্ট ট্ৰেক এটা কোৰ্ট তৈয়াৰ কৰিছে আৰু মাননীয় আদালতে ইমান সময় তেখেতে নিজেওতো বহি আছে। গতিকে মই ভাবোঁ যে ফাষ্ট ট্ৰেকৰ এই কথাটো মানে বৰ প্ৰয়োজনীয় আছিল আৰু হৈ যে আছে তাৰ কাৰণে মই কৃতজ্ঞ তেওঁলোকৰ ওচৰত।
আৰু এটা কথা সৰু কথা যে আপোনাৰ ইয়ালৈ এতিয়া আপুনি কৈছে আৰু কেইবাদিনো লাগিব জুবিন গাৰ্গৰ ক্ষেত্ৰত সাক্ষ্য দিবলৈ অহাৰ কাৰণে আপোনাৰ ব্যক্তিগতভাৱে যথেষ্টখিনি সময় দিব লগা হৈছে, আপোনাৰ ব্যক্তিগতভাৱেও লোকচান হৈছে, তথাপিতো জুবিন গাৰ্গৰ কাৰণে মই এইটো লোকচান বুলি নধৰোঁ বাৰু, ঠিক হয়, গতিকে আহি থাকিম, আৰু যদি আৰু লাগে 10-15 দিন মই আহি থাকিম, মোৰ কোনো আপত্তি নাই তাত। গতিকে আদালতেও সময় দিছে আমাক, আদালতেও সুন্দৰভাৱে আমাৰ কথাখিনি শুনিছে। তো এনেকুৱা ধৰণে যদি এটা আমি আমাৰ কৰণীয়খিনি যদি কৰাৰ সুবিধা পাওঁ, মই ভাবোঁ আমি নিশ্চয় কৰিব লাগে।